মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ব্যাখ্যা কেনেকৈ কৰিবা? বৰগীত কবিতাটিৰ যিকেইটা লাইন দিয়া আছে প্ৰশ্নত, সেইকেইটা ব্যাখ্যা কেনেকৈ কৰিবা বুলি সুধিছিলা। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। প্ৰথম এইটো দিয়া আছে। এতিয়া ব্যাখ্যা কৰিবলৈ গৈ প্ৰথমতে আমি কি কৰিব লাগিব? কবিতা ফাঁকি ক'ৰ পৰা আনিছোঁ সেয়া লিখিব লাগিব। সেইটো তোমালোকে জানাই, অভ্যাস আছে, কিন্তু তথাপি ভুল কৰা মাজে মাজে। যে প্ৰথমতে ক'ৰ পৰা তুলি আনিছে? মাধৱদেৱ বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা অনা হৈছে। দ্বিতীয় পেৰাগ্ৰাফত পেৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যে কোনটো প্ৰসংগত তেওঁ কথাষাৰ কৈছে, কি প্ৰসংগত, কিহৰ কাৰণে ক'লে, ক'ৰ পৰা আনিছা সেইটো লিখিলা। তাৰপিছত ক'ৰ পৰা তুলি লোৱা হৈছে, তাৰপিছত কি প্ৰসংগত কথাটো কৈছে। এতিয়া প্ৰসংগ ইয়াত কি হ'ব? সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। হৰিৰ মহিমা ব্যক্ত কৰিবলৈ গৈ তেওঁ কৈছে। হৰিৰ মহিমা ব্যক্ত কৰিবলৈ গৈ তেওঁ প্ৰকাশ কৰিবলৈ বিচাৰি তেওঁ এই উপৰোক্ত কথাষাৰ মানে কবিতা ফাঁকি তেওঁ লিখিছে। গতিকে ইয়াত হৰিৰ মহিমা, তাৰপিছতে লিখিব লাগিব তাৰ কি অৰ্থ, কি অৰ্থখিনি লিখিব লাগিব। যে সহস্ৰ হাজাৰ হাজাৰ মুখেও যাৰ মহিমা প্ৰকাশ কৰি শেষ কৰিব নোৱাৰে, তেনে অৱস্থাত বা সীমা নাপায়, কোনো মানে সীমা নাপায়, মানে শেষ নহয় আৰু তেনে অৱস্থাত মোৰ নিচিনা অধমে, মানে মাধৱদেৱৰ নিজকে অধম বুলি কৈ পেলাই, নিজক তুচ্ছ জ্ঞান কৰি হৰিৰ ওচৰত নিজকে অতি তুচ্ছ জ্ঞান কৰি পেলাই অধম বুলি কৈছে, কৈ পেলাই কৈছে মইনো অধমে কেনেকৈ জানিম তোমাৰ মহিমা। তেনেকৈ লিখিব লাগিব অৰ্থ ভাঙি ভাঙি। আকৌ পিছৰ শাৰী কবিতা ফাঁকি দিছে চাবা। আতুৰ ভৈলহু হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰ মুখ চৰণ কমল। ইয়াত ঠিক তেনেকৈ প্ৰথম লাইনটো আমি লিখিম যে মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা উপৰোক্ত ব্যাখ্যা কবিতাটি বা উদ্ধৃত কবিতা ফাঁকি লোৱা হৈছে, তুলি অনা হৈছে। তাৰ পিছৰ পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিব লাগিব কি প্ৰসংগত। ইয়াত আকৌ তুমি মহিমাৰ কথা ক'লে নহ'ব। আতুৰ ভৈলু আছে নহয়, আতুৰ তেওঁ কিয় হ'ল? দুখী হ'ল ন। আতুৰ মানে দুখী হ'ল। কিহৰ কাৰণে হ'ল? সংসাৰৰ মায়ামোহত বন্দী হৈ পেলাই হ'ল। সংসাৰৰ দুখত তেওঁ মায়ামোহৰ জালত পৰি তেওঁ দুখী হ'ল যে। গতিকে সংসাৰৰ মায়ামোহৰ বা দুখ বিষয় এইবোৰৰ পৰা পোৱা যিবিলাক কষ্ট, সেই কথাটো প্ৰকাশ কৰিবলৈ গৈয়ে সেই প্ৰসংগতে তেওঁ কি কৰিলে? এইখিনি কথা ক'লে। মানে সজাই লিখিবা যে সংসাৰৰ মোহ, বিষয়, সাংসাৰিক দুখ আদিৰ প্ৰসংগত তেওঁ এইষাৰ কথা উল্লেখ কৰিছে। তাৰপিছত অৰ্থখিনি লিখিব লাগিব যে কি? যে আতুৰ হৈছোঁ মই, দুখী হৈছোঁ মই, অতি দুখী। ভৈলহু মানে মই দুখী হৈ পৰিছোঁ সংসাৰৰ দুখত, বিষয় বিকলে, সংসাৰৰ মায়ামোহত। মোক উদ্ধাৰ কৰা তোমাৰ চৰণত, কৰিও উদ্ধাৰ মোক চৰণ কমলে কৈছে আৰু দেই। কমলে মানে কমল, চৰণ কমল, তেওঁৰ তোমাৰ পদুম ফুলৰ নিচিনা চৰণত মই স্তুতি কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, সেই প্ৰভু মোক উদ্ধাৰ কৰা বুলি কৈছে। কমল শব্দটো আকৌ অৰ্থ ভাঙিবলৈ নাপাহৰিবা যে পদুম ফুলৰ নিচিনা তেওঁৰ চৰণ খনি বুলি কৈছে। তাৰ পিছৰ শাৰী দিছে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনৰ নিজ তুমি হে জীৱন। এতিয়া এই ক্ষেত্ৰত ভকতসকলৰ মহাধন অৰ্থাৎ জীৱনৰ সমস্ত, যে ভকতসকলৰ বাবে জীৱনৰ সমস্ত হৈছে প্ৰভু ভগৱান, যাক তেওঁলোকে স্তুতি কৰে, ধ্যান কৰে, সাধনা কৰে। ভকতসকলৰ সেই জীৱন মহাধন পৰম। তেওঁলোকে সকলো সময়তে, ভকতসকলে আচল যিবোৰ ভকত, তেওঁলোকে সকলো সময়তে ভগৱানৰ মহিমামূলক স্তুতি, গীত, প্ৰসংগ, কীৰ্তন আদি কৰিয়ে থাকে আৰু আলোচনা কৰে।
গতিকে তেওঁলোকৰ জীৱনৰ যিটো ধাৰা সেইটো কেৱল প্ৰভুৰ লগতে জড়িত আৰু মানে ভকতৰ মহাধন সেইকাৰণে ভকতৰ সমস্ত জীৱন উজাৰি দিছে কেৱল প্ৰভুৰ চৰণত প্ৰভুৰ স্তুতিত প্ৰভুৰ মহিমা প্ৰকাশত সেইকাৰণে কৈছে যে এই প্ৰসংগত তেওঁ কৈছে যে ভকতৰ জীৱনৰ যে সমস্ত তেওঁৱেই প্ৰভুৱে সেই প্ৰসংগ বৰ্ণনা কৰিবলৈ গৈয়ে তেওঁ কি কৰিছে মাধৱদেৱে এই কথাষাৰি উপৰোক্ত কথাষাৰি মানে উল্লেখ কৰিছে কবিতাটোত আৰু তাৰপিছতে অৰ্থখিনি জানাই এইমাত্ৰ ক'লো মই এনেকৈ লিখি দিলে হ'ব গতিকে ব্যাখ্যা এই কবিতাটোৰ এই তিনিটাই আছিলে তাৰপিছত আৰু সনক সনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাকো বিচাৰি নাপায় এতিয়া সনক সনন্দ কাৰ পুতেক বুলি ক'লোঁ মই ব্ৰহ্মাৰ পুতেক চাৰিজন ব্ৰহ্মাৰ পুতেক তাৰ ভিতৰত এই দুজন যোগীসকলে সনক সনন্দৰ নিচিনা যোগীসকলে যাক বিচাৰি নাপায় সকলো নিগমে যাক বিচাৰি নাপায় আৰু সকলো ধৰণৰ বেদ শাস্ত্ৰই বা বেদৰ ওচৰৰ যিকোনো সম্পৰ্কীয় শাস্ত্ৰই যাক বিচাৰি নাপায় ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে লিখা সমস্ত কিতাপে গ্ৰন্থই তেওঁক কি কৰিব নোৱাৰে তেওঁক চুব নোৱাৰে তেওঁৰ মহিমা প্ৰকাশ কৰি তেওঁৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰে বুলি কৈছে সেই তাকে ক'বলৈ গৈছে গতিকে তাৎপৰ্য এইখিনি তেনেকৈ লিখিব লাগিব আৰু অলপ বহলাই লিখোঁতে অলপ সজাই লিখিব লাগিব গতিকে অৰ্থখিনিহে জাষ্ট মই কৈ দিলোঁ গতিকে আজিলৈ ৰাখোঁ আৰু কিবা থাকিলে পিছত সুধিম